নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ আহিছে 11,418টা ভেকেঞ্চি, য'ত মাথো মেট্ৰিক পাছলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। MTS নন টেকনিকেলৰ পোষ্ট ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো ডিটেইল আলোচনা কৰিম আমি। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট SSCৰ ফালৰ পৰা মাল্টি টাস্কিং নন টেকনিকেল ষ্টাফ আৰু হাৱালদাৰৰ পদ মুকলি কৰিছে। আৰু ইয়াতে 18 জানুৱাৰী 2023 পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেট 17 ফেব্ৰুৱাৰী 2023। আৰু ইয়াৰ যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন সেইটো অনুষ্ঠিত হ'ব এপ্ৰিল 2023। মাল্টি টাস্কিং ষ্টাফ নন টেকনিকেল ষ্টাফ যিটো পে লেভেল 1 আৰু ইয়াতে ভেকেঞ্চি আছে MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফৰ 10,880টা প্ৰায়, আৰু হাবিলদাৰৰ পোষ্ট আছে 529টা। ভেকেঞ্চি ইয়াতকৈ বেছি হ'ব পাৰে। এই পদকেইটাৰ বাবে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 বছৰ, কিছুমান পোষ্টৰ বাবে আৰু কিছুমান পোষ্টৰ বাবে 18ৰ পৰা 27লৈকে আছে। অৰ্থাৎ আপোনালোকে ধৰি থওক, আপোনালোকে যদি আনৰিজাৰ্ভ কেণ্ডিডেট আৰু 27 বছৰ হৈছে তেনেহ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰোপৰি OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন, অৰ্থাৎ আপ টু 30 ইয়াৰলৈকে পাৰিব। SC ST ইয়াতে 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব আপ টু 32, আৰু PWD কেণ্ডিডেট 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব। আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মন কৰক, কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যনৰ ইকুইভেলেণ্ট, অৰ্থাৎ আপুনি মেট্ৰিক পাছ হ'লেই এপ্লাই কৰিব পাৰিব যদি 18 বছৰ কমপ্লিট হৈছে, যিহেতু 18ৰ পৰা 25লৈকে বা 18ৰ পৰা 27লৈকে বয়সটো দিছে। এপ্লাই প্ৰক্ৰিয়াটো SSCত আমি লগ ইন কৰিব লাগিব, আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফি 100 টকা পে' কৰিব লাগিব ল'ৰাসকলে, বিশেষকৈ OBC আৰু জেনেৰেল ল'ৰাসকলে পে' কৰিব লাগিব। বাকী ছোৱালীসকলে কোনো আবেদন মাচুল পে' কৰিব নালাগে। তাৰোপৰি SC ST কেণ্ডিডেট বা PWD কেণ্ডিডেটেও আবেদন মাচুল পে' কৰিব নালাগে। আৰু ইয়াতে আমাৰ অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে ক'ত ক'ত চেণ্টাৰ আছে ইয়াতে চাওক। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু ইফালে চাবলৈকে গ'লে শিলচৰ, এই 4টা স্থান আছে আমাৰ অসমত। ইয়াৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া, ইয়াতে প্ৰথমতে এটা কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, আৰু তাৰ পাছত হাবিলদাৰ পোষ্টৰ বাবে কিন্তু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। কিন্তু MTS পোষ্টৰ বাবে অকণমান বেলেগ হ'ব, ইয়াতে আমি সেইখিনিও চাই ল'ম। কম্পিউটাৰ বেছ যিটো এক্সামিনেশ্যন সেইটো 2টা ছেকশ্যনত থাকিব এইবাৰ, নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটি, ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম চলভিং, এনেকৈ 2টা ভাগ প্ৰথম ছেশ্যনত। আকৌ দ্বিতীয় ছেশ্যনত জেনেৰেল এৱাৰনেছ আৰু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন আছে। প্ৰথম যিটো ছেকশ্যন সেইটোৰ কাৰণে 45 মিনিট, দ্বিতীয় ছেকশ্যনটোৰ কাৰণে 45 মিনিট সময় দিয়া হ'ব। আৰু এইবাৰ এটা বিশেষ কথা ইয়াতে মন কৰিব, ইয়াতে যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব তাতে আপোনালোকে অসমীয়া ভাষাটো পৰীক্ষা দিব পাৰিব। অনলাইন এক্সাম, SSCৰ এক্সাম অসমীয়া ভাষাত পৰীক্ষা দিব পাৰিব। আৰু যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, বিশেষকৈ হাবিলদাৰ পোষ্টৰ বাবে ইয়াতে ৱাকিং, অৰ্থাৎ 1600 মিটাৰ খোজকাঢ়িব পাৰিব লাগিব আপুনি 15 মিনিটত। ছোৱালীসকলে 1 কিলোমিটাৰ 20 মিনিটত খোজকাঢ়িব পাৰিব লাগিব। আৰু আপোনাৰ উচ্চতাটো ঠিকে থাকিব লাগিব। ল'ৰাসকল 157.5 চেণ্টিমিটাৰ উচ্চ হ'ব লাগিব, ছোৱালীসকল 152 চেণ্টিমিটাৰ উচ্চ হ'ব লাগিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।